হাই ফ্ৰেণ্ডছ, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই আপোনালোকক ক'বলৈ ওলাইছোঁ আমাৰ অসমৰ জিঅ' মাৰ্ট কি বস্তু। আচলতে বহুত মানুহে জিঅ' মাৰ্ট নাজানে, বিশেষকৈ যিখিনি আমাৰ দোকানৰ মাৰ্চেণ্টবিলাকে। তো সেইখিনি তো আপোনালোকক জিঅ' মাৰ্ট কেনেকৈ ৰেজিষ্টাৰ কৰে, তো কি কৰে, তো জিঅ' মাৰ্টত কি কৰে, কি পায়, তো সেই বস্তুখিনি আপোনালোকক আজি মই মোবাইলৰ যোগেদি আপোনালোকক দেখাম। তো আপোনালোকে ভিডিঅ'টো চাই যাওক, কণ্টিনিউ কৰি যাব। তো কথা হ'ল কি, জিঅ' মাৰ্ট হ'ল কি, প্ৰত্যেকখন দোকানীৰ বৰ্তমান প্ৰত্যেকখন জিলাত গ্ৰ'চাৰীৰ দোকান আছে, গ্ৰ'চাৰী দোকানে বৰ্তমান জিঅ' মাৰ্টে আমাৰ অসমত অনলাইন ছিষ্টেম কৰিছে। তো প্ৰত্যেকখন ডিষ্ট্ৰিক্টত প্ৰত্যেকটা FCI গুদামৰ পৰা মালখিনি ডেলিভাৰী হৈ আছে। তো সেই বস্তুখিনি বহুত দোকানীয়ে কি কৰে গম নাপায়। তো এনেকুৱা আছে জিঅ' মাৰ্টত যিবিলাক মানে ল'ৰাই যেনেকুৱা CSO নাইবা CAO পোষ্টত যিবিলাক আছে, তো সেইবিলাকে যেতিয়া সিহঁতৰ দোকানবিলাকত ৰেজিষ্টাৰ কৰিব যায়, তো ৰেজিষ্টাৰ কৰিব গ'লে সিহঁতে কিছুমান বুজি নাপায়। তো তাৰ কাৰণে আপোনালোকক ভিডিঅ'ৰ যোগেদি মই কিছুমান বস্তু অলপ দেখাম। তো আপোনালোকে ভিডিঅ'টো চাওক। তো যেতিয়া আপোনাৰ দোকানত যাব, তো যোৱাতে আপোনাৰ মোবাইলত প্লে' ষ্টৰত সেই এপটা পায় জিঅ' মাৰ্ট পাৰ্টনাৰ বুলি। তো সেই প্লে' ষ্টৰত যেতিয়া ইনষ্টল কৰিব, ইনষ্টল কৰাৰ পাছত তেতিয়া আপোনালোকে নিজেও কৰিব পাৰে, কিন্তু নিজে যদি নকৰে আপোনাৰ বৰ্তমান প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ CSO কাম কৰি আছে না, সেই CSOবিলাকে আপোনাৰ দোকানত যদি যায়, আপোনাৰ দোকানত দেখাই দিব যে ৰেজিষ্টাৰ কেনেকৈ কৰে জিঅ' মাৰ্ট। তো আপোনালোকক প্লে' ষ্টৰত সেই যেতিয়া এপ আছে জিঅ' মাৰ্ট পাৰ্টনাৰ, এইটো এপ আছে যে এইটো এপত আপোনালোকে পাব। তো এনেকুৱাকৈ এপটো ইনষ্টল কৰিব। তো ইনষ্টল কৰাৰ পাছত কি হয়, আপোনালোকে যেতিয়া ৰেজিষ্টাৰ কৰিব, ৰেজিষ্টাৰ কৰাৰ পাছত আপোনাৰ আধাৰ কাৰ্ড লাগিব, নাইবা আপোনাৰ মানে কি হয় POA মানে পোষ্ট অফ এড্ৰেছ, মানে এইখিনি আপোনাৰ এড্ৰেছ প্ৰুফ হিচাপত আপোনাৰ পান কাৰ্ড নাইবা আধাৰ কাৰ্ড নাইবা ভোটাৰ ID এই তিনিটা ডকুমেণ্ট এটা দিলে হৈ যায়। আৰু আপোনাৰ দোকানৰ যিকোনো এটা লাইচেঞ্চ হওক, নাইবা ডিষ্ট্ৰিবিউটৰ বিলে হওক, মালানা বিল হওক, নাইবা আপোনাৰ দোকানত যদি চব বোৰ্ড থাকে, এইখিনি যিকোনো এটা দিলে আপোনাৰ দোকানটা ৰেজিষ্টাৰ হৈ যাব। তো ৰেজিষ্টাৰ যেতিয়া আপুনি কৰিব, ৰেজিষ্টাৰ কৰাৰ পাছত আপোনাৰ এনেকুৱাকৈ এটা এপ খোলা হৈ যাব। তো এপবিলাকত এই যে এইবিলাক আছে না, এই কেটেগৰীবিলাক আপোনাৰ মানে মোবাইলত শ্ব' কৰিব। তো প্ৰত্যেকটা কেটেগৰীত আপোনালোকে এনেকৈ যেতিয়া খুলিব, তো ধৰি লওক এতিয়া আপোনাৰ ইয়াতে চাব পাৰে যে তেলৰ কথা কৈছোঁ মই এতিয়া। আপোনালোকে যদি দোকান এখন আছে, আপোনালোকৰ দোকান যেতিয়া তেল বিক্ৰী কৰিব, ধৰি লওক ৰিফাইনে হওক নাইবা আপোনাৰ মিঠাতেলে হওক, তো এইবিলাক আপোনাৰ দামবিলাক চাব। তো ইয়াতে ধৰি লওক এতিয়া বেষ্ট চইচ আপোনাৰ যেনেকৈ 210 টকা লিখা আছে, আপোনালোকে চাওক এই যে দামবিলাক আছে, চাওক ইয়াতে দামবিলাক আছে। বেষ্ট চইচ যেনেকৈ আপোনাৰ চয়াবিন অইল, তো ইয়াতে লিখা আছে 210 টকা MRP, কিন্তু এতিয়া আপোনালোকে দোকানী হিচাপত এতিয়া 142 পাই যাব, 142 টকাত আপোনালোকে এইটো পাই যাব জিঅ' মাৰ্টৰ পৰা। কিন্তু আপোনালোকে যেতিয়া হ'লচেল দোকানৰ পৰা কিনি যাব, হ'লচেল দোকানত অলপ বেছি ল'ব এইটো। তো আপুনি আৰু এই বস্তুটা ছিষ্টেমটো আছে কেনেকুৱা, আপুনি যেতিয়া অৰ্ডাৰ কৰিব, সেই মালটো আপোনাক ডেলিভাৰী ডাইৰেক্ট FCI গুদামৰ পৰা দিব আহিব। FCI গুদামৰ পৰা যিকোনো এখন গাড়ী আপোনাৰ দোকানত যাই দি আহিব, তাতে ডেলিভাৰী চাৰ্জ ফ্ৰী হয়, তো 1 টকা দিব নালাগে। এতিয়া ধৰি লওক আপুনি য'ৰ পৰা মালটো লৈ আছে বৰ্তমান, যেনেকৈ ধৰি লওক আপুনি কোনোবা এখন হ'লচেলাৰ দোকানৰ পৰা কিনি আনে, হ'লচেলাৰ দোকান যদি আপোনাৰ দোকানৰ পৰা 2-3 কিলোমিটাৰ দূৰত আছে, তো কি হয় আপুনি সেই মালখিনি যিখিনি মাল আনিব লগা হয়, তো সেই মালখিনি আপোনাৰ গাড়ী ভাড়া এটা কেৰিং চাৰ্জ দিব লাগে। তো কেৰিং চাৰ্জ হিচাপত আপোনাৰ মোটামুটি 1500 টকা যায়। তো তাৰ কাৰণে আপুনি জিঅ' মাৰ্টে কি কৰিছে, এই ছিষ্টেমটা ফ্ৰী কৰি দিছে। আপুনি যেতিয়া অৰ্ডাৰ কৰিলে এনেকৈ মোবাইল এপত যেতিয়া অৰ্ডাৰ কৰিব, অৰ্ডাৰ ছিষ্টেমটা আছে। আপোনাৰ নেক্সট ভিডিঅ'ত আপোনাক দেখাই দিম কেনেকৈ অৰ্ডাৰ কৰিব লাগে। আপুনি এই ভিডিঅ'টো আচলতে জিঅ' মাৰ্ট কেনেকৈ ৰেজিষ্টাৰ কৰে, সেইখিনি বস্তু কেনেকৈ চাব লাগে, সেই বস্তুখিনি আপোনাক দেখাই আছোঁ। তো আপোনালোকে ইয়াতে মেইন সুবিধা কি পাব জানা, সুবিধা পাব যেতিয়া আপুনি অৰ্ডাৰ কৰিব জিঅ' মাৰ্টৰ পৰা, যেতিয়া এই এপটোৰ পৰা অৰ্ডাৰ কৰিব, অৰ্ডাৰ কৰাৰ পাছত আমাৰ FCI গুদামত সেই আপোনাৰ অৰ্ডাৰটো তাতে গুচি যাব। তো FCI গুদামৰ পৰা সেই বস্তুখিনি আপোনাৰ দোকানত ডেলিভাৰী দিব আহিব। আপোনাৰ দোকানখন য'তে নাথাকক কিয়, FCI আপোনাৰ ডিষ্ট্ৰিক্টৰ FCI গুদামৰ পৰা যদি 5 কিলোমিটাৰ, 10 কিলোমিটাৰ, 15 কিলোমিটাৰ, 20 কিলোমিটাৰ পৰ্যন্ত দূৰত থাকে, তথাপিও আপোনাৰ দোকানত গাড়ী দি যায় আপোনাৰ দোকানত দিব যাব মালখিনি। তাতে আপোনাৰ 1 টকা নাযাব, এটা ফ্ৰী হয়। তাতে প্ৰত্যেকখন দোকানীৰ কাৰণে এইটো এই জিঅ' মাৰ্ট পাৰ্টনাৰটা লৈ আহিছে। তো আপোনালোকে অলপ ভালকৈ চাওক।
আৰু কথা হ'ল কি আপোনালোকে মই যদি অলপ মানে ভালকৈ যদি বুজাব পৰা নাই আপোনালোকে অলপ তলত কমেণ্ট কৰি ক'ব, মই ভালকৈ কিছুমান বুজাই দিম, ঠিক আছে। তো আৰু কথা হ'ল কি ইয়াতে কেনেকৈ অৰ্ডাৰ কৰে, তো সেই অৰ্ডাৰ কৰাখিনি আপোনাক নেক্সট ভিডিঅ'ত দেখাম। যদি আপোনালোকে এই ভিডিঅ'টো ভাল পাইছে তেনেহ'লে এটা লাইক কৰি দিব, লাইক কৰি দিলে অলপ ভাল লাগে, ভিডিঅ'বিলাক অলপ বনোৱা অলপ উৎসাহ পোৱা যায়। তো এইখিনি আছিলে আজি ভিডিঅ'। আচলতে আৰু এইখিনি এটা কথা কি মই অলপ কথাৰ মোৰ যেতিয়া ভাষা যদি অলপ আপোনালোকে যদি অলপ বুজি নাপায় ভালকৈ, তো অলপ তলত কমেণ্ট কৰি জনাব এই ভিডিঅ'ৰ, তো মই অলপ ভালকৈ বুজাব চেষ্টা কৰিম। মানে এইখিনিয়ে আছে আজি ভিডিঅ'। তো নমস্কাৰ, জয় অসম।